পানী যোগান প্ৰকল্প আছে, কিন্তু নাই এটোপালো খোৱা পানী। আজি আমি আপোনালোকক এনে এটা পানী যোগান প্ৰকল্পৰ বিষয়ে ক'ম, যি আৰম্ভণিৰ পৰাই বিকল। এই পানী যোগান প্ৰকল্পটো হৈছে বটদ্ৰৱাৰ। অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বটদ্ৰৱা গাঁও পঞ্চায়তৰ বাটমাৰী বিল পাৰত 2011 চনত জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে নিৰ্মাণ কৰিছিল এক পানী যোগান প্ৰকল্প। কিন্তু 2011 চনৰ পৰা বৰ্তমানলৈকে জনসাধাৰণে পোৱা নাই এটুপিও খোৱা পানী। আনকি আজিলৈকে দেখা নাই প্ৰকল্পটোত এজনো কৰ্মচাৰীক। ইয়াৰ বিষয়ে অঞ্চলটোৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো অৱগত কৰিছে যদিও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। এই বিকল পানী যোগান আঁচনিটোৰ এক উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে। ইয়াৰ পাছতো গভীৰ নিদ্ৰাত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চকুমেল খাবনে? এই কথাহে লক্ষণীয় হ'ব। যি পানী যোগান আঁচনিখন চৰকাৰে দিছিলে, আজি প্ৰায় আমি 6-7 বছৰ ধৰি পানীটো নাপাওঁৱেই আৰু আমি কৰ্মচাৰীও দেখা নাপাওঁ। ইয়াত চৰকাৰে এইটো পানী যোগান যি প্ৰকল্প দিছে, ইয়াৰ প্ৰকল্প বুলি আমি ভাবিবই নোৱাৰোঁ। ইয়াৰ পইচা মৰাৰহে প্ৰকল্প হ'ল বুলি আমি ধৰি লৈছোঁ। যিহেতু চৰকাৰৰ বহুত টকা ইয়াত আত্মসাৎ কৰিছে বুলি আমি এটা হেৰি পাইছোঁ, যিহেতু ইয়াত ধৰকচোন হেৰিটো আছে, প্ৰকল্পটো আছে, কিন্তু পানী নাই 6-7 বছৰ ধৰি। সেইকাৰণে ইয়াত যি কৰ্মচাৰী আছে, কৰ্মচাৰীৰ গাফিলতি আৰু অৱহেলাৰ বাবেহে আমি পানী নাপাওঁ বুলি ভাবি লৈছোঁ। আৰু চৰকাৰে আপোনালোকে অফিচত কিবা যোগাযোগ কৰিছিল নেকি? আমি মৌখিকভাৱে যোগাযোগ কৰিছোঁ আৰু অফিচতো গৈছোঁ, অফিচতো গৈছোঁ আমি। তাত গৈ পেলাই আমি অফিচত লগ পোৱা নাই, তথাপিও আমি যি কৰ্মচাৰী আছিলে তাক আমি কৈছোঁ। সিহঁতে আমাক কথাবিলাক গুৰুত্ব নিদিলে। সেইকাৰণে আমি ভাবিছোঁ যে আমি এটা ডাঙৰকৈ বৃহৎ বাটমাৰী যি অঞ্চলটো আছে, ডাঙৰকৈ এটা ধৰ্ণা দিম বুলি ভাবিছোঁ। এতিয়া আপোনালোকে এই আঁচনিটোৰ বিষয়ে কি ক'ব? চৰকাৰক কি ক'ব আপুনি? চৰকাৰে উন্নত চৰকাৰে এতিয়া কি কৰে, চৰকাৰক আমি জনাওঁ যে চৰকাৰে অতি সোনকালে এই আঁচনিখন, পানী যোগান যি আঁচনিখন আছিলে, ৰাইজক পানী দিব লাগে বুলি আমি আছোঁ।